লাগিব দেই ইমান খাইলা ইমান ধুনীয়া লাপৰি মানে ধৈৰ্য্য কৰি কিবা এনেকৈ সোমাই থ'ব লাগেনে দেহি ইমান মৰমৰ সেই ভৰি জয়ন্তক তোমাৰ গায়কত বহাই থ'ব লাগেনে আমাৰ আকৌ ভণ্টি আছে মোৰ দুজনীকে ভণ্টি আমি কিন্তু এনেকৈ সোমাই থোৱা নাই আকৌ তাৰ গান দেই আমাৰ মহাত মানে একদম 10 তুমত বিয়া দিছোঁ এজনীকতো দুবাৰকে দিলোঁ বিয়া পাতিবলৈ আকৌ সেই হাতৰ ৰূপ চূপ নাছিলে কি কৰিলোঁ জানে শান্তনু কোৱাই নহতৰ মই মানে ডাঙৰ বিপদ এটাত পৰিছোঁ কি বিপদে তই মোক উদ্ধাৰ কৰিব লাগিব ৰচোন কি বিপদ আমাৰ হিজনী মানে নহয় আমাৰ হিজনীয়ে তোৰ গোহালিতে গৈ পগালে কি হ'ল গৈ পগালে কি হ'ল ঠিক কৰি ল'ব লৈছে তই যাবলৈ বেয়া এইবিলাক ঘটনা মই নাজানো তই যাবলৈ মই মহাৰাজৰ মুখত কৰিব নোৱাৰো তই মোক উদ্ধাৰ কৰিব লাগিব মই একো কৰিব নোৱাৰো তই এটা কাম কৰ তই আমাৰ গাঁও প্ৰধানৰ ওচৰলৈ যা তেওঁতো এইবিলাক ধুনীয়াকৈ কৰি দিব সেই গুৱাহাটীত নহয় তই যাব লাগিব মই নোৱাৰো বুলি কৈছো নহয় মই মহাৰাজৰ মুখত কৰিব নোৱাৰো এইটো বিপদৰ পৰা তই মোক উদ্ধাৰ কৰিব লাগিব তোৰ বিপদটোনো কি হৈছে খাই পিনে চিপকাটিটো ভালকে দিব পৰা নাই যাব লাগিব মানে চিপকাটিটো ভালকে দি দিবগে লাগে তই মাৰিব বিচাৰিছ আজৰি কৰি দিব লাগে মাৰিব বিচাৰিছ পিছে ঘটনাটো হ'বলৈ পালে কেনেকে সিজনীয়ে মাকৰ ঘৰলৈ যাওঁ বুলি কৈ আছিলে মই পঠিয়াই আছিলোঁ তাৰপৰা ৰাতি কথা যদি ঘৰত নাথাকে ভাত পানী মোৰ বনাবলৈ মন নাযায় ইয়াতে ভাঙি চালোঁ ককা ভাত দুটামান পালোঁ তাৰপিছতে আৰু সেই গোহালৰ কাষতে কাঁহৰ বাতি এটাতে এবাটিটো পদুনা খাজনি মই আৰু খাই বৈ শুই থাকিলে সেইকেইটাকে বনাবলৈ মন নগ'ল এতিয়া ৰাতিপুৱাৰ পৰা আহি ঝিয় বাখৰ লগাইছে কালি বোলে জেতুকা পিঠিতে গৈছিলে বাতি কৰিছে পোৱা নাই খাবলৈ বেলেগ নাপালি আৰু খাবলৈ বেলেগ নাপালি মান বহি গ'ল এনেকে কি আছে কোবানি দিব লাগিছে নেকি ফটোৱা কথা ক'বলৈ আহিছ তই কিবা ঘটনা এটা কৈ যি কিবা কেঁচুৱা এই ঘটনাটো শুনিলে আৰু মানে কি হ'ল আমাৰ এই জোৱাই কোনাখনৰ কথা কৈছোঁ মানে ভনীজনীৰ কথা কৈছোঁ গম পাইছ নাই কি হ'ল সন্তান এটা জন্ম দিলে আমাৰ মহাৰাজে আহি তোৰ এনেকে লৈ দিলে নহয় ভাঙি তাৰপিছত দুফাল এই আহিব গয়া মাছৰ মাথা এটা আনি দিছিলে লবণ অকণ বেছি হ'ল এই ধুনীয়াকে আহি গ'ল দলি মাৰি পঠিয়াই আছোঁ তাৰমানে আচল কথাটো কি জানো নাই বোলে বাৰীত ৰুবা লাই যাবই পিয়ালিত ৰুবা লফা এই যদি বিয়া পাতি মোৰ জীৱন দাই চফা হাঁহিজন কিয় আকৌ তিলিকি মাৰিলে তোৰ চাহ জলপান তিলিকি মাৰিলে চাহ জলপান চাকৰি মাৰিলে তোৰ ভাত তিলিকি মাৰিলে চাহ জলপান চাকৰি মাৰিলে ভাত আমাৰ সেইজনী থাকিলেও মুখৰ পৰা নোৱাৰ মাত ক'ত পালিও এনেকুৱা বহুত বিচাৰিছোঁ
কিমান বিচাৰিছ বহুত বিচাৰি যেনে তেনে তাইক পাইছো মই তোৰ সেইখন ভাগ্য ভাগ্য তই যিমান গালি কৰিলে একো মান নেমাতে নেমাতে তই যদি মৰিয়াও তেতিয়াও মান নেমাতে নেমাতে তই সেইটো ভাগ্য ভাগ্য সেইজনী চাগে বহুত ৰূপৱতী হেৰি নহয় কেচকে কোৱা ৰূপৱতী নহয় ন নহয় ঐ তেনেহ'লে গুণৱতী হ'ব গুণ বুলিবলৈ একোৱেই নাই কামে কাজে ভাল কামৰ পথটোও নেজানে ৰূপৱতীও নহয় গুণৱতীও নহয় কামে কাজেও ভাল সেইজনী হয় কি মোৰ মানুহজনী বুবা এখনটো কপালে শুনো কপাল মানে এনেকুৱা এজনী ঘৈণী পোৱাটো এখনটো কপাল আমাৰ কি হ'ল যোৱাকালি যোৱাকালি আমাৰ এজনী মাকৰ ঘৰলৈ যোৱা নাই জানো গৈছিল তই মহাৰাজে আমাৰ পঢ়ুৱৈসকলক ভোজ এটা দিছিলে মই কালি নাছিল হোম ৰসৰ ব্যৱস্থা কৰিছিলে অকণ খালো অকণ ঘৰলৈ লৈ আহিলো সময় বাদ দিলে তাতে এইজনী নথকাৰ কাৰণে মই হোম ৰস অকণ খাই বিচনাতে পৰিছো আৰু তোৰ দুপৰ খাওঁ একে চালিখনৰ পৰা কিবা এটা নামি সুধাটো কালি নামিছিলে আজি মানে কালি নামিছে তোৰ লাহেকে নামি আহিছে বুজিছা নাই মই ভাবিছো কোমোৱা তই ভালকে চাই দিলে কোমোৱা নহয় মই মানুহ এটা আহিছে বুজিছা নাই কোনো মানুহ এটা আহিছে মই আৰু ৰৈ নাথাকিলো চাপাত আনি লৈ একে পাছফালৰ পৰা তিনি মাৰি ন নেমাৰিলো ভয় লাগে সি কিবা অস্ত্ৰ লৈ আহিব পাৰে মই চাই আছো তাৰ খেলজনী কি কয় ভাল কৰিছে সি লাহেকে বেয়া ফুটাটো দি ধৰি তললৈ নামি আহি আছে প্ৰথম ই মোৰ ধন টকা পেয়াটো হাত দিছে মই একো নাই কোৱা ভাল কৰিছে মই চাই আছো ভাল কৰিছে তাৰ পাছত সি মানুহজনী কাপোৰ থকা পেয়াটো হাত দিছে এইবাৰ কিন্তু মই ৰৈ থকা নাই বিচনাৰ পৰা নামি বিয়াখন লৈ দিলো নহয় মাৰি বুলি ভাবিছিলো নেমাৰিলো সিও মাৰি দিব পাৰে যে চাই আছো মই সি কি কয় সি পেয়াটোত ধৰিলে মই একো নাই কোৱা সি ধনৰ পেয়াত ধৰিছে মই একো নাই কোৱা সি বিচনাখনৰ কাষৰ আহিটো হোম ৰসতে হাত দিলে ন মই এইবাৰ ৰৈ নাথাকিলো আৰু একে আনি মই কৈছো ন ডাইৰেক্ট মুখৰ আগত মাৰি দিব বাটটো আগবঢ়াই দিলো মাটিটো আগবঢ়াই দিলি দ্ৰব্যকনো সি অকলে কেলে খাব লাগে তেতিয়া লগে ভাগে খাওঁ তাৰপিছত বেচে যিখন লোকৰ কথা ক'লেও বোলো যিখন লোকৰ কথা ক'লে তাৰ মানুহজনী বোলে অসুখ ধন টকা পইচা অভাৱ বিয়াটোৰ ওচৰলৈ যাবলৈ মই যি পাওঁ দিলো তাক বোলো কৈছো আৰু যদি দৰকাৰ হয় তই আহিবি বুজিছ কালি মানে মুখত গামোচা মানে সেইটো আচ্ছা তোৰ মানে মানুহজনী কালি কিবা আছে হোমৱৰ্কত ডালটো নোযোৱা নিচিনা লাগিছে বুজিছে নাই চকুটো কিবা ডাল মাৰি ধৰিছে বতৰটো গাজি গুমাই আহিছে যেন পাইছো মই বাঘৰ এটাকে দি দিওঁ নেকি মই অকণ বাঘৰ দিওঁ বুজিছ নহয় মই অকণ বাঘৰ দি দিওঁ একো নহয় মানে তই অকণমান চাই থাকিবি আৰু গাটো একেবাৰে ভাল লগা নাই কিবা এটা কৰিলে নাই কালি দালিটো যোৱা নাই মানে
yeah. Oh,